চোতালতে এনে এপাক নাচি দিছিলো আৰু কোৱা নাই মানে দেখাইছো আইজক আমি কোৱা নাই আমি আকৌ আগলৈও গাম চেষ্টা কৰিম আমি কৰি যাম যদি আছে খালি দেখুৱা না না নমস্কাৰ পোনপ্ৰথমে তেজপুৰ জিয়ৰী ৰিমজিম কটকী ইউটিউব চেনেলটিলৈ মই আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি আচলতে মোক অকণমান বেলেগ এটা ৰূপত দেখিছে বেলেগ ৰূপত মানে বুৱাৰী সাজত আচলতে আজি মোৰ ফটোশ্বুট নাই আজি মই নিজে মানে নিজকে এনেদৰে সজাই লৈছোঁ আচলতে আজি আমাৰ এটা প্ৰগ্ৰেম আছে তেজপুৰ মহিলা সমিতিত আছে এটা মানে বিয়া নামৰ কম্পিটিশ্যন এটা আছে আৰু সেইবাবে গাঁৱতে মানে এটা গ্ৰুপ উলিয়াই পেলাই আমি একো নাজানো আৰু কোনো তেনেকৈ আমাক শিকোৱাও নাই এনে গান চানবিলাক মানে ইউটিউবৰ পৰাই কালেক্ট কৰা হৈছে আচলতে তেনেকৈ কৰি পেলাই আমি আজি যাবলৈ ওলাইছোঁ কি হয় নাজানো আৰু মানে বোৱাৰীও আছে আমাৰ লগত দুগৰাকীমান কিন্তু বাকীখিনি আমি চব ছোৱালী কিন্তু আজি এনেকৈ বোৱাৰী সাজত মানে হৈ লৈছোঁ আৰু নাজানো তাত কেনেকুৱা কি হয় গৈ পেলাইহে গম পাম গতিকে মই ভাবিলোঁ যে এটা ভ্লগ বনাওঁ আৰু আপোনালোককো দেখাওঁ সেইবাবে আপোনালোকে চাই থাকক ভিডিঅ'টো আশা কৰিছোঁ ভাল পাব আৰু তাত বাৰু আমাৰ কম্পিটিশ্যনটো ষ্টাৰ্ট হোৱাৰ পিছত আমি যেতিয়া মানে গাই থাকিম তেতিয়া হয়তো আমাক ভিডিঅ' কৰিব নোৱাৰিবও পাৰে কাৰণ গাৰ্জেন হিচাপে আমাৰ লগত কোনো নাযায় বাৰু তথাপি যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক কাহিনী হৈছে আজি টমটমতে আমি ফটো উঠিছোঁ এয়া গ্ৰুপ ফটো এয়া এতিয়া আমি যাবলৈ ওলাইছোঁ মাক জীয়কৰে একদম ফটো উঠি ক'বই পৰা নাই দুইগৰাকী মাক জীয়ক এইফালে মুনা দা এইফালে সঞ্জয় দা এতিয়া যাওঁ আমি আইঅ' টাটা দেই জিও টাটা বাই বহিলোঁ গাড়ীত এতিয়া গৈ আছোঁ টাটা বাই বাই এতিয়া আমি গৈ আছোঁ আগৰ টমটমখনত 4জনী বহিছে আমাৰ টমটমত 4গৰাকী বহিছোঁ টোটেল 8গৰাকী আজিহে আজি আৰু একদম লাগিব এই মেছেজ কৰিয়ে তৎ পোৱা নাই এতিয়া আমি পাই গ'লোহি তেজপুৰ পালোহি আমি বৰ্তমান এয়া গাড়ীৰ পৰা নামিছোঁ সোমাই আহিছোঁ এতিয়া এয়া তেজপুৰ মহিলা সমিতি আৰু ইয়াতে প্ৰগ্ৰেমটো হ'ব বিয়া নামৰ কম্পিটিশ্যনটো ইয়াত এনেকৈ কিবাকিবি উলিয়াইছে পিঠা পনা আপোনাৰ চাদৰ মেখেলা এনেকৈ ইয়াত দেখাইছে আৰু বিক্ৰীও কৰিছে আমি এইটো ষ্টেজতে হ'ব আমি এতিয়া বহি আছোঁ আৰু গ্ৰুপবোৰ এতিয়ালৈকে অহা নাই বৰ্তমান 2-3টাহে আহিছে আৰু বহি আছোঁ এতিয়া আমি আহি পালোহি আৰু ইয়াত মানে গ্ৰুপবিলাক মানে এতিয়ালৈকে আহি পোৱাহি নাই আছে বুলি কৈছে বহুত এটা দলহে আহিছে কিন্তু আমাৰ মানে বিৰাট ভয় লাগিছে এয়া কেনেকুৱা লাগিছে আজি চবৰে বেলেগ বেলেগ ড্ৰেছ মানে কিছুমান যি হয় হ'ব আৰু যিমানে যি নহওক দিয়কচোন কৰিবলৈ যে আহিছোঁ সেইটোৱে বহুত ডাঙৰ কথা নহয় জানো শিকিবও পাৰিম সেইবাবে গতিকে দেখাই থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমাৰো এটা স্মৃতি হৈ থাকি যাব যিহেতু ষ্টাৰ্ট হোৱা দেৰি হ'ব সেইকাৰণে আমি চাহ অকণমান খাওঁ বুলি ওলাই আহিলোঁ এয়া হোটেলত বহি আছোঁ এতিয়া চাহ অকণ খাই যাওঁ আজি আমাৰ বিচাৰকৰ আসন সলনি কৰিবৰ কাৰণে 3গৰাকী ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতসকলকো মই আসন গ্ৰহণ কৰিবৰ কাৰণে বিচাৰকৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ মই প্ৰথম দলটিয়ে গাবলৈ গৈছে এতিয়া ইয়াত আমাৰ বা কি হয় ভগৱানে জানিব আৰু একদম সাজু হৈছোঁ আৰু দেই ইয়াৰ পিছত আৰু এটা গ্ৰুপ তাৰপিছত আমাৰ আছে এয়া সকলোৱে এয়া উৰণি লৈ একদম মই একে ভাল মণি বৌজনী লাগিছোঁ একে শকতে আগতে গোটেইজনী কি হয় নাজানো আৰু ইমান ভয় লাগিছে
আমাক এতিয়া কোনে ভিডিঅ' কৰি দিব ঠিকেই নাই ৰ'ব দেখাব পাওঁ আমি গালোঁ ফাইনেলি আৰু মানে ইমান ভয় লাগি আছিলে নহয় কিন্তু ভালে ভালে মানে পাৰ হৈ গ'ল এতিয়া সকলোৱে কৈছে বিৰাট ভাল হৈছে বুলি কিন্তু নাজানো আৰু এতিয়া কি হয় আমাক বাৰু প্ৰাইজ নালাগে আচলতে আমাৰ এইটো অভিজ্ঞতাহে আৰু প্ৰথম আমাৰ এয়া আমাৰ গ্ৰুপটো চব সৰু সৰু ছোৱালী আৰু মানে দুগৰাকীহে ইয়াত বোৱাৰী আছে মইতো আপোনালোকক কৈছোঁৱেই গতিকে এতিয়াতো গায়ে আছে আমি 6 নম্বৰ কৰিছিলোঁ আৰু বেছি গ্ৰুপ নাই ৰিজাল্টটো চাই লওঁ আশা নাই বাৰু তথাপিতো আমি আমাৰ ফালৰ পৰা বেষ্ট দিছোঁ যি হয় হ'ব কিন্তু আপোনালোককে ভালদৰে দেখাব নোৱাৰিলোঁ মানে ভিডিঅ' কৰা মানুহ নাছিলে তথাপিতো কাৰোবাক সুধি চাব লাগিব এতিয়া যদি কৰিছে আপলোড দিম আৰু নহ'লে বেয়া নাপাব প্ৰথম পুৰস্কাৰ লাভ কৰিছে অগ্নিকৃষ্ণ দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিছে আইডল মহিলা সমিতি কেনেকুৱা লাগিছে মনটো ভালো লাগিছে বেয়াও লাগিছে কিয় কচোন ভাল লাগিছে চব মিলি একেলগে আহিলোঁ বেয়া লাগিছে একো নাপালোঁ বাৰু প্ৰথমবাৰ কৰিছিলোঁ প্ৰথম অনুভৱ শিকিলোঁ বহুতখিনি বাৰু তোমাৰ কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে অভিজ্ঞতা হৈছে এইবাৰ প্ৰথমবাৰ ভালকৈ নাজানো আৰু চবেই ৰিহা লৈ আহিছে আমি নাজানো সেয়াই আৰু পিছে আপোনাৰ কেনেকুৱা লাগিছে মোৰ বিৰাটেই ভাল লাগিছে কাৰণ কিয় এবাৰ আমাৰ প্ৰথম আৰু আমাক শিকোৱা মানুহ তেনেকৈ নাই আৰু য'ত দেখিছোঁ মানে ইউটিউব চাই আৰু ওচৰৰ কাৰোবাৰ পৰা সুধি পেলাই তেনেকৈ মানে মিলাই কৰি গানবোৰো লিখা হৈছে আৰু আমি সকলো মানে সৰু সৰু ছোৱালী আৰু মানে মোতকৈও সৰু সৰু ছোৱালী আছে মানে বহুত দুগৰাকীহে আছে ডাঙৰ আৰু তেনেকৈ আমি একেলগে মানে ৰিহাৰ্চলো আমাৰ বেছি দিন হোৱা নাই আচলতে খুব কম সময়ৰ ভিতৰতে মানে আমি আহিছোঁ আৰু আগলৈও তেনেকৈ চেষ্টা কৰি যাম আজি বহুতখিনি আমাৰ ভুল হৈছে আৰু যিখিনি ভুল হৈছে আমি আজি গম পালোঁ শিকিলোঁ কিবা এটা আমি আহি পেলাই গতিকে সেইকাৰণে বেয়া লগা হিচাপত একো বেয়া লগা নাই কাৰণ আমি শিকিলোঁ গতিকে আগলৈও চেষ্টা কৰিম তেনেকৈ ভালদৰে কৰিবলৈ আৰু ৰিহাও নিপিন্ধিলোঁ কিছুমানেতো ৰিহা পিন্ধিছে আমি আহি পাই পেলাই দেখিছোঁ কিছুমানে ৰিহা পিন্ধিছে কিছুমানে আৰু মানে শৰাই আনিছে তামোল চামোল এনেকৈ লৈ আনিছে মানে বহুত তেওঁলোকে মানে কি বুলি ক'ম এতিয়া বহুতখিনি কৰি আহিছে আমি সেইটোও নাজানো যে কেনেকৈ কৰিম গতিকে মোৰো মানে এটা মানে প্ৰথম মই এটাই ভাবিছিলোঁ তেওঁ মানে আমাৰ গ্ৰুপটোকো কৈছিলোঁ যে যি হয় হ'ব আমি খালি প্ৰথম যাওঁ ব'লা দেখা যাব যি হয় খালি আমি মানে চেষ্টা কৰি চাওঁ আৰু আমি আমাৰ ভুলবিলাক আমি গম পাম যিহেতুকে আমি সকলোতে আগবাঢ়ি যাব লাগে নহয় জানো আৰু বিয়ানাম হওক দিহানাম হওক বিহু হওক সেইটোতো আমি জানিবই লাগে গতিকে মোৰো আগ্ৰহ আছে আৰু ভণ্টিহঁতৰো আগ্ৰহ আছে কৈয়ে থাকে আমিও এনেকৈ গ্ৰুপ চুপ খুলি পেলাই আমিও গাব পৰা হয় তেতিয়া ময়ো ভাবিলোঁ ঠিক আছে এবাৰ আমি ক'ৰবাত গাম যেতিয়া গম পালোঁ বিয়ানামৰ গ্ৰুপটো ওলাইছে বুলি তেতিয়া আমি একে মানে গোটেইখিনি ওলালোঁ ফূৰ্তি এটা আৰু দিয়কচোন আজি ভাল লাগিল সকলোৰে লগত আহি পেলাই এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকেতো দেখিছেই কিন্তু আমি গাই থাকোঁতেহে ভিডিঅ' কৰিব নহ'ল যিহেতু আমাৰ লগত কোনো অহাও নাছিলে কোনে ভিডিঅ' কৰি দিব মানুহ এগৰাকীক দিছিলোঁ তেওঁ নাজানিলে কৰিব মানে ভিডিঅ'টো চাগে কৰিলে অন কৰি মানে অফ চফ নকৰিলে চাগে ডাইৰেক্ট চাগে দি থ'লে নাজানো আৰু কি কৰিলে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ গতিকে সেয়াই এতিয়া ঘৰলৈ যাওঁ টমটম এখন আহিল আমি চব মানে 4গৰাকী বহি আছে আৰু এখন টমটম অহাই নাই এতিয়ালৈকে গতিকে অকণমান মই ৰখি আছোঁ কিবাকৈ টিকলা বোৱাৰী নহয় আকৌ দেই চব ছোৱালীহে এওঁ ছোৱালী পুৱাই ভাল হৈছে বুলি কৈছে দেই এওঁহে মানে বোৱাৰী মানে এওঁ বোৱাৰী আৰু এওঁহে বোৱাৰী মানে বাকী মানে আমাৰ চব মানে আমাক দেখিও মানে মানুহে মানে হাঁহিছেহে মানে ক'ৰ পৰা আহিছা টিকলা মানে বোৱাৰী আৰু সেইকাৰণে শিকোৱা মানুহো নাছিলে অৱশ্যে তাক কৈ টমটমে অহা নাই এখন টমটম আহিলে আৰু এখন মানে ভাড়া কৰিছিলোঁ চাৰিজনী এতিয়া মানে এখন টমটম অহাই নাই সঞ্জয় দা ভিডিঅ'টোতো চাবই গালি পাৰি আছোঁ আপুনি গম পাইছেনে আপুনি আহি পোৱাহিয়ে নাই ভোক লাগিছে এগৰাকী বুঢ়ী 50 বছৰ হৈছে তাইক মানুহে সৰুতে কি কৈছে মই বোলে বাল্য বিবাহ কৰিলোঁ 12 এইফালে বোলা ন আমি মানে দুখতে মনত আমি যে ৰিহাৰ্চল কৰি থাকোঁতে মানে য'ত কৰিছিলোঁ আৰু খুৰী এজনী ঘৰত গৈছোঁ তাৰ কাষৰে মানুহ ঘৰত মানে চাগে ভাবে সেনে কিয় মানে উৰুলিখন দি থাকে মানে যি উৰুলি আমাৰ ইমানেই উৰুলি 4 দিন নে 3 দিন ন 4 দিনমান কৰিছোঁ আমি দুখতে হাঁহি আছে একে দুখতে হনা বুলি নহয় আৰু
প্ৰথমতে যোনটো পানী ওলাইছিলে তাত চাই পেলাই আমাৰ নকল কৰিব নোৱাৰিলে নকল কৰা বুলি নহয় আমাৰ ড্ৰেছটো ইমান মিলা নাই ড্ৰেছ মিলা নাই আকৌ হেৰি নাই ৰিহা নাই চিহাও নিপিন্ধিলোঁ সেইটো কাৰণে আৰু না একো নাই বাৰু দুখ কৰিব না মোৰ কিন্তু কোনো বেয়া লগা নাই দেই বেয়া কিন্তু আমাৰ খুৰীগৰাকী দুখ লাগিছে আকৌ দেখাই এইয়া কান্দিব ধৰিছো নহয় এটা ক্লিয়াৰ হ'ল ন সঞ্জয় না তাৰ অভিজ্ঞতা অ' মা ঠেকেচ চলিছা ঐ ঐ মই ধৰক ঠেকেচনি নে ঠেকেচনি নে পেটৰ নাই ডাল ডাল আকৌ নামটো গালো একো এটা হ'বলৈও নোৱাৰে প্ৰথম যে এবাৰ ৰ'ব ভিডিঅ' কৰা নাই দুখ কৰা নাই বাৰু আৰু ৰিহা চিহা ল'বলৈ আমি আকৌ আগলৈ চেষ্টা কৰিম আৰু সেইটোকে আশা য'ত য'ত নামবিলাক যাবগৈ লাগে নাযাওঁ আৰু এবাৰ আমি প্ৰথম তইজনকে জাহাজতহে আহিছে জাহাজত আহি আছে মোনা না ধৰ না এইটো বেগডাল এইটো বেগটো ধৰ না কথাখিনি তাৰ জাহাজত অহা নাই যেনে তেনে ফাৰ্ষ্ট পুৰস্কাৰটো আনিলোঁ আৰু হেই আমি চাগে ভবাই নাছিলোঁ ফাৰ্ষ্ট হ'ম বুলি কিয় মিছা সঁচা ধেত সেই পালোঁ ফাৰ্ষ্ট ফাৰ্ষ্ট হোৱা নাই আমি আমি ফাৰ্ষ্ট হোৱা নাই আমি লাষ্টৰ ফালে কিন্তু আমি বহুত অভিজ্ঞতা পালোঁ আজি হয় ভাল সেইটোৱে ভাল লাগিল বাৰু হয়নে নহয় হ'ব আগলৈও ওলাবা তেনেকে নহয়নে বাৰু ভাগৰ লাগিছে দুখ লাগিছে এতিয়া মুনা যে আহি পোৱাহি নাই তাৰ ওপৰত কিবা যে কৈ আছিলে কৈ দিয়কচোন মুন্না মানে মুন্নাই কথাখিনি এনেকুৱাকৈ কয় মানে জাহাজত অহা নিচিনা একো নহয় ইউটিউবত দিম দে মুনাদা এতিয়া আহি আছে মুনাদা মানে জাহাজত অহা নিচিনাকে আহি আছে অ' মুনাদা আমাৰ লগত একেলগে মানে হেৰি কৰি আছো একেলগে আহিছোঁ কিন্তু এতিয়ালৈকে মানে আহি পোৱাহি নাই যাওঁতে একে তুফান গ'ল এতিয়ালৈকে মুনাদা আহিয়ে পোৱা নাই বাউলি বতাহে পালে সিহঁতক যাওঁতে গুলি যোৱা দি গৈছিলেগে আমি কেতিয়াবা আহি পালোহি একেজনী মানে মই ভাবিছিলো আপোনালোকক বাউলি বতাহে পালে নেকি ভাল লাগিছে আজি এই অনুষ্ঠান আমি সামৰণি মানে তহঁতে মানে এয়া কৈ কৈ আহি আছিলি সেইকাৰণে দেৰি হ'ল ন এয়া হৰা সুখ নে এইবিলাক আমি অভিজ্ঞতা পাইছো একেলগে গ'লো সেইকাৰণে মানে বহুত ভাল লাগিলে মনটো আহি পেলাই ঘৰত মানে চোতালতে এনে এপাক নাচি দিছিলো আৰু কোৱা নাই মানে দেখাইছো ৰাইজক আমি কোৱা নাই আমি আকৌ আগলৈও গাম চেষ্টা কৰিম আমি কৰি যাম খালি দেখুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আচলতে আমাৰ ভিডিঅ'টো ভালদৰে কৰিব নোৱাৰিলে কাৰণ মানে আমাৰ লগত তেনেকৈ গাৰ্জেন হিচাপে কোনো যোৱা নাছিলে আৰু মানে মানুহ এগৰাকীক দি থৈছিলোঁ কিন্তু তেখেতে মানে কৰিব নোৱাৰিলে মানে ভিডিঅ'টো নাজানিলে চাগে সম্ভৱ তথাপি একো নাই যিহেতু একো নহ'লোৱে আমি চিলেক্ট নহ'লোঁ বাৰু সেইকাৰণে ভিডিঅ'টো নেদেখালোঁ ভালেই হ'ল বাৰু